নমস্কাৰ সকলো উঠিলৈ ফেচবুকৰ মই পুনৰবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ মোৰ যি কাৰ্য আছিলে প্ৰতিটো দিনৰ ডিটেইলছ দিয়া কথাটো তো সেইটো হৈ নুঠিল বিশেষ এটা কাৰণত হৈ নুঠিল বুলি মই ক'বলৈ আহিছোঁ সেইকাৰণে দিব পৰা নগ'ল দেওবাৰৰ পৰা আমাৰ শহু দেউতাজনৰ বিশেষ গা ভাল নাছিলে গতিকে তেওঁক লৈ যোৱা হ'ল ওচৰৰ এখন চেম্বাৰলৈ আৰু তাত মিষ্টাৰ থাকিব লগা হ'ল আৰু তেওঁ যেতিয়া থাকিলে তো এতিয়া এজন ব্যক্তি ঘৰৰ মানুহ যদি থাকেগৈ এনেকৈ চেম্বাৰত তেতিয়াহ'লেতো আপোনালোকে নিশ্চয় গম পাইছে দিনটোৰ কি অৱস্থা হয় গতিকে সেই সময়টোত মানে মই মোবাইলত আহি ডিটেইলছ দিব পৰাটো প্ৰায় অসম্ভৱ নিচিনা হৈ গ'ল পিছৰ দিনা অলপ চেষ্টা কৰিছিলোঁ হ'লেও হৈ নুঠিলেগৈ কাৰণ ৰাতিপুৱাটোতে দেউতাহঁতক স্কুল নিব লাগে হ'লেও তাৰ মাজতে মানে যিখিনি কৰিব লাগে দেউতাকে কৰি আছে তাত আৰু মাহঁত তাত আছেগৈ বাৰু তো সেইখিনি কৰি মই ঘৰলৈ আহি ৰাতিপুৱা ইহঁতক ভাত পানী বনাই আকৌ স্কুললৈ লৈ যাওঁ আকৌ দেউতাকে মানে খাব নোৱাৰে হোটেলত ভাত তো সেইকাৰণে আকৌ তেওঁলোকক লৈ যাওঁ সিজাই পানী আকৌ ভাত থাকে সেইখিনি তো সেইখিনি কৰাৰ পিছত কিছুদিনা একেই হ'ল মঙলবাৰ দিনা তেনেকুৱা হৈ থাকিলে আকৌ বুধবাৰ দিনাও তেনেকুৱা হ'ল বুধবাৰ দিনা ভাবিছিলোঁ দুটা দিনৰ কথা অলপ কৈ দিম বুলি কিন্তু সেইদিনাও একেই হ'ল কৰিব নোৱাৰিলোঁ আজি আকৌ এতিয়া বৃহস্পতিবাৰ আজি দিনটো অলপ মানে মুকলি হৈছোঁ আৰু মুকলি বুলি ঠিক তেনে নহয় দেউতাকে আহিছিলে ভাত পানীখিনি বনাই দিলোঁ আৰু তেওঁ লৈ গ'ল লৈ যোৱাৰ পিছত আৰু এতিয়া অলপ বহিছোঁ আজি যিহেতু স্কুল বন্ধ আছিলে ডাঙৰজনী স্কুল আছে তাইক থৈ আহিলোঁগৈ আৰু থৈ আহি ল'ৰাটোৰ লগত মই ঘৰতে আছোঁ কাম বনখিনি কৰি ল'লোঁ যিখিনি কৰিব লাগে তাৰপিছত অলপ কৈ দিওঁ বুলি ভাবিলোঁ যিহেতু মই কৈ থোৱা আছে কথাখিনি যে মই সদায় দিম 3 তাৰিখৰ দিনা আছিলে ভাইদ'জ বা ভাই টিকা বুলি কয় ভাই ফুটা বুলি কয় সেইদিনা ভনীয়েকে ককায়েকক তিলক লগায় আৰু ককায়েকে মানে কি আশীৰ্বাদ দিয়ে আৰু নহয় জানো দাদা আমি ওচৰতে খালোঁ বাৰু এই পিঠা যে গোল গোলকৈ বনায় সেইটো খালোঁ মাতিলে আমাক তিলৰ লগত বনাই মটৰটো সেইটো খালোঁ আৰু দেৱালীৰ দুদিনৰ পিছতে সেইটো চেলিব্ৰেশ্যন হয় খুব ধুনীয়া এটা মানে হিন্দুসকলৰ এটা ফেষ্টিভেল হয় গতিকে ভাল লগা দিন এটা তাৰপিছত 3 তাৰিখৰ দিনা 4 তাৰিখৰ দিনা বৰ ডিটেইলছ তেনেকৈ একো নাই নাপালোঁ দেখোন বেছিকৈ ইমান মানে স্পেচিয়েল ধৰক মনত ৰাখিব লগাকৈ নাই হয় নহয় দাদা হয়নে তাৰপিছত 4 তাৰিখৰ দিনাটো হ'ল তেনেকুৱা 5 তাৰিখৰ দিনা এজন মহান ব্যক্তি আপোনালোকে সকলোৱে চিনি পায় হয়নে তো তেখেতৰ আছিলে মৃত্যুবাৰ্ষিকী তিথি আছিলে গতিকে সেই দিনটোত এটা খুব স্পেচিয়েল দিন আছিলে সেইদিনাও আহিব পৰা নগ'ল আপোনালোকৰ মাজলৈ আহিব নোৱাৰিলোঁ তো তাৰ কাৰণে মই প্ৰথমতে ক্ষমা বিচাৰিছোঁ তুমি গান এটা গাবা নেকি গান এটা গাবা নোগোৱা স্বনামধন্য আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যুবাৰ্ষিকীত মানে আমাৰ বেটাই গান এটা গাম বুলি কৈছিলে ন বেটা হয় নহয় গোৱা নহ'ল তেখেতৰ জন্ম হৈছিলে শদিয়াত 1926 চনৰ 8 ছেপ্টেম্বৰত হৈছিলে আৰু শদিয়া মানে আমাৰ ঘৰৰ ওচৰতে আৰু দুনিয়া পদুমি ফুলনিত ফুলিছে ফুল সেই ফুলে ফুলে পখিলা উৰিছে আনিছে ৰেণুৰাই গুল গছৰ ডালতে গাইছে কুলিয়ে কু কু কয় নিদাবনিতে কেতেকী চোৰাৰে ফুল বিলতে আলিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল সেই ফুলে ফুলে পখিলা উৰিছে দূৰ আনিছে গছৰ ডালতে গাইছে কুলিয়ে কু কু নিদাবনিতে দূৰত নাচিছে দিৰি দিৰি ফুল দিৰি দিৰি কয় নিদাবনিতে কেতেকী চোৰাৰে ফুল বিলতে আলিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল সেই ফুলে ফুলে পখিলা উৰিছে আনিছে ৰেণুৰাই গুল বুল বুল বুলাইছে নমস্কাৰ কৈ দিয়া নমস্কাৰ কেনেকুৱা পালে ভাল পালে ক'ব দেই ভাল পালে পাব মানে ক'ব এতিয়া আমাৰ বেটাও গান গাবলৈ ভাল পায় তাৰপিছত এদিন ভূপেন হাজৰিকাদেৱৰ গান গাব সেইটো গাবা লাহে গাবা সম্পূৰ্ণ হ'লে বৰ ধুনীয়া হ'ল দেই আমি এইটো পঢ়ো এইখন হৈছে কি হয় এইখন মেথমেটিক্সৰ কি হয় সপ্তম শ্ৰেণী ন
এনেকৈ আছে আৰু দেই দিনবোৰ এনেকৈ পাৰ হৈ গৈছে অঁ এতিয়া তো সেইখিনি আছিলে আপোনালোকলৈ ক'ম বুলি ভাবিছিলোঁ তো আহিলোঁ এতিয়া কাম বনখিনি কৰি ল'লোঁ এতিয়া আৰু আজি বতৰটো অলপ ডাৱৰীয়া হৈছে তাৰপিছত কাপোৰখিনি বাৰু শুকোৱা চান্স নাই আজি জুই ফুৰালোঁ জুই ধৰিলোঁ অলপ তো সেইখিনি ক'লোঁ কাম এটা কৰিম বুলি কোৱা আৰু কামটো কৰি যোৱা ডিফাৰেঞ্চ আছে দেই কাৰণ আমাৰ নিচিনা মানুহবিলাকে তেনেকৈ সম্ভৱ হৈ নুঠে ইচ্ছা আছে কিন্তু কৰি যাবলৈ ইচ্ছা আছে কিন্তু এতিয়া তেনেকুৱা ধৰণৰ সমস্যা আহি যায় কেতিয়াবা এনেকুৱা আহি যায় কেতিয়াবা এনেকুৱা আহি যায় তো সেইকাৰণে দিব পৰা নগৈছে তো এইখিনিয়ে ক'লোঁ তাৰপিছত তো আজিলৈ আহিছোঁ ধন্যবাদ আৰু এই মহান ব্যক্তিজনৰ মৃত্যু হৈছিলে 2011 চনৰ 5 নৱেম্বৰ দিনা আৰু আজিও মনত আছে সেই দিনটোৰ কথা মানে সেই খবৰটোৰ কথা আৰু যেতিয়া তেখেত সমাধিস্থলত আমি সকলোৱে যোৱা নাই বাৰু কিন্তু দেখিছোঁ টিভিত দেখিলোঁ কিমান মানুহ যে কিমান দিনলৈকে গৈ থাকিলে নহয় তো সেই দিনটো বৰ বেলেগ এটা দিন আছিলে তেনেকুৱা মানে আজিলৈকে তেনেকৈ দেখা নাই ইমান মানুহ মানে সমাধিস্থলত গৈ পূজা অঞ্জলি দিয়া তেখেত এজন মহান ব্যক্তি আছিল সঁচাকৈ আছিলে আৰু যেতিয়া বৰ্তমান ল'ৰা ছোৱালীবিলাকে অসমীয়াত বা ইংলিছতে হওক এজন অসমৰ জাতীয় মানে ব্যক্তিৰ কথা লিখিব লাগে তেতিয়া এইজন ব্যক্তিৰ কথা বহুতে মনত ৰাখি থৈ দিয়ে আৰু লিখে আৰু এখন ধুনীয়া ৰচনা কি কৰে লিখিব পাৰে ইয়াৰ ওপৰতে গতিকে আমাৰ সুধাকান্ত ভূপেন হাজৰিকাদেৱৰ কথা আমি সকলোৱে জানিব লাগে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে জানিব লাগে তেওঁলোকে জনাটো উচিত আৰু তথাপিও তেখেতক মৃত্যুৰ পিছতে ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটাটো দিয়া হৈছিলে ভাৰতৰত্ন 2019 চনত দিয়া হৈছিলে গতিকে তেখেতৰ এই মহান দিনটোৰ স্মৃতিত এতিয়া জাষ্ট কলি এটা গাব বিচাৰিছোঁ গান এটা সেইটো হ'ল বিদেশী বন্ধু দুৰ্ভগীয়া আজি কিয়নো বন্ধু অকলশৰীয়া প্ৰতিধ্বনি শুনো কান্দোনৰ লিটিকি বিদাৰি সুগন্ধি লওঁতে চামেলি হ'লগৈ পৰ বিদেশী বন্ধু দুৰ্ভগীয়া গাঁৱত এইটো ভুল হ'বই ডেফিনেটলি ছিংগাৰটো নহয় কিন্তু যেতিয়া আমি সৰু আছিলোঁ সৰুৰ হাত থৈ দিয়ে যে 12 বজা 12:30 বজাত দিয়ে দিনত মানে যেতিয়া স্কুল নাথাকে বা বন্ধ থাকে তেতিয়া সৰুৰ হাতৰিত মানে অসমীয়া গানত কি হয় এই গানবিলাক খুব বাজে মানে এতিয়া এই দিনত আছে এই গানবোৰ ভুল হ'ব পাৰে কিন্তু মনত বাজি থাকে গতিকে সেইকাৰণে অলপ অকলি গাই শুনালোঁ আপোনালোকক তাৰপিছত তেখেত জীয়াই থাকক সকলোৰে মনত সকলোৱে তেওঁক মনত ৰাখক তেনেকুৱা এজন ব্যক্তি আমি বিচাৰোঁ বৰ্তমান আমাক লাগে আৰু তেখেতৰ স্মৃতিতে আমি জীয়াই আছোঁ তেখেতৰ গানখিনিতে আমি সকলোৱে তেখেতক বিচাৰি পাওঁ আৰু যিমান নতুন গান নোলাওক কিয় তেখেতৰ গানখিনি সুকীয়া আছিলে গতিকে এতিয়াও তেওঁৰ গান আমাৰ মানে মনত আছে আৰু ভাল পাওঁ এতিয়া যিমান গৈ থাকিব এই হিষ্ট্ৰী হৈ যাব এইখিনি সময়তো এদিন হিষ্ট্ৰী হ'ব গতিকে এইখিনি সময়ো মানে বিশ্বতো তেখেতক মানে পাহৰি নাথাকে ৰাইজে এইটো আমাৰ মানে বিশ্বাস আছে আৰু তেনেকৈ আমাৰ অসমত ভালেকেইজন ব্যক্তি আছে মানে গায়ক আছে জুবিন গাৰ্গ পাপন আছে আৰু তেনেকৈ ভালেখিনি গায়ক আছে ভাল লাগে বৰ্তমানেও ভাল লাগে বেয়া লাগে বুলি কোৱা নাই বাৰু তো এইখিনিয়ে ক'লোঁ তো এনেকৈ 3টা দিনৰ মানে ডিটেইলছ কৈছোঁ বুলি ভাবিছোঁ আৰু ইমান মানে সম্পূৰ্ণ নহ'লগৈ তো সেইখিনিকে কৈ মোৰ আজি মানে কি দিনকেইটা বক্তব্যখিনি সামৰিছোঁ আপোনালোকৰ ওচৰত আহিছোঁ গতিকে নমস্কাৰ ধন্যবাদ